বাইদেউ হা কোনফালে যায় মই খাওঁতকৈ এই গাঁওবুঢ়া ঘৰৰ পৰা আহোঁগৈ ঐ আজি আকৌ বিহু আপোনালোকৰ ফালৰ পৰাই ধৰিম আমাৰ ঘৰ প্ৰথম আপোনালোকৰ ঘৰৰ পৰাই আৰম্ভ কৰিম আমাৰ ঘৰতে আৰম্ভ কৰিবি নেকি তেনেহ'লে মই খাওঁতকৈ গৈছোঁ আৰু খাওঁতকৈ আহিছোঁ আজি বিহু মুঠতে ফালিব লাগিব বিহু কিন্তু ৰগৰিম এইবাৰ হ'ব এইবাৰ তহঁতৰ লগতে আমিও নাচিম কিন্তু দেই আকৌ আহিবি মই আহিছোঁ দেই হ'ব দাদাইদেউ তহঁতি কলৈ যাওঁ আপোনালোকৰ ঘৰলৈকে আহিছো আমাৰ ঘৰলৈ বিহু চাবলৈ আহিছো আমাৰ ঘৰত হে অকল হুঁচৰি চালে নহ'ব তহঁতি কিন্তু নাচিব লাগিব দেই আপোনালোকৰ ঘৰত আজি আমিও নাচিম হয় নেকি আৰু সেই বাহঁতক ৰঙিলী আৰু পমিলিকো লৈ আহিবলৈ কবি কিন্তু এই সন্ধিয়াই হ'ল নহয় এটা কাম কৰোঁ এই মই গাঁওবুঢ়া ঘৰলৈ নাযাওঁ তহঁতৰ লগতে আকৌ ঘৰলৈকে গুচি যাওঁ বলক 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 হৰি ৰাম কৃষ্ণ হে গধূলি পৰতে পদূলি জ্বলিলে হে গাঁৱৰ ঘৰে ঘৰে ধূপ ধূনা চাকি লৈ সেৱা জনায় ধূপ ধূনা চাকি লৈ সেৱা জনায় জয় ৰাম বোলা জয় হৰি বোলা গৃহস্থৰ কুশলতে বোলা জয় হৰি বোলা হে আহিছো দদাইতি বছৰৰ বিহুটি ধেমালি কৰি যাওঁ বুলি আমি অসমীয়া দাই দুখ মিব ধৰি যাওঁ বান্ধি যাওঁ সমনয় জৰি আদেশত গদাধৰ কোঁৱৰক চাওঁ ডাঙে ঐ খেদোতে তাকে দেখি কোঁৱৰে জয়াৰ কথাত লাগি ঘৰ বাৰী ঐ এৰিলে চাউদাঙে ধৰিলে ঐ জয়মতীক জেঙাত বান্ধিলে কুকুৰা গছতে ঐ চোৱাতে চাবুকে কোবালে নিজে যে মৰিলে কোঁৱৰক বচালে জগতে ঐ জানিলে নামেৰে চিনিলে ঘৰে টুপিয়া মইলা এ
ঢলং ঢপং কৰি লৈ বিচাৰি যাম শহুৰৰ ঘৰ খুৰী দেউ খুৰা দেউ ঘৰৰে চুকতে হাজৰে ঐ কলটো এটুপি নাখালে নচলে আঙুলি বজাবলৈ ঢোলটো খুৰী দেউ খুৰা দেউ ঘৰৰে চুকতে সাজৰে ঐ কলটো এটুপি নাখালে নচলে আঙুলি বজাবলৈ ঢোলটো নিমখ হ'লেও চলিব লগতে হেনো যোগালি মৰমতে দি যাবি ফুৰি দেও বিহু বুলি এবাতি বিহু বুলি এবাতি গাঁৱৰে জধলা আমি ডেকা ল'ৰা বিহুতে ঐ বলিয়া গাঁৱতে জীয়ৰী ৰঙিলি পমিলি দেখিবলৈ ধুনীয়া গাঁৱৰে জধলা আমি ডেকা ল'ৰা বিহুতে ঐ বলিয়া গাঁৱৰে জীয়ৰী ৰঙিলি পমিলি দেখিবলৈ ধুনীয়া অহায় বান্ধৈ বিলৰে ঐ কান্ধুলি শিলুটি শিলুটি কৰে বিলৰে ঐ কান্দুলি ইলুটি ঐ শিলুটি কৰে এদিন দুদিন ধৰি সময় গ'ল বাগৰি বয়সো নাথাকে ৰৈ এইবাৰ বিহুতে আমি বাপেৰ দিদি গৈ অ হৰি অ ৰাম নৱবৰ্ষৰ উপলক্ষে গৃহস্থই গৰু পোৱালি ম'হ পোৱালি এটি নোৱাইছে ধুৱাইছে ইয়াত অনেকখিনি সিদ্ধ হ'ব পাৰে আৰু পৰিয়ালটিৰ গহদুখ কালদুখ কৃষ্ণকেনে হোৱা পৰিত্ৰাণ কৰি ভগৱন্তই পৰিয়ালটিক কুশলে ৰাখিব লাগে তাকেই প্ৰাৰ্থনা জনোৱা হৈছে কৃষ্ণ